নমস্কাৰ বন্ধুসকল আমি ভাগৱত পুৰাণৰ সিৰিজৰ ওপৰত আমি যিখিনি আলোচনা কৰি আছো এই সিৰিজৰ এইটো আমাৰ তৃতীয় ভিডিও ফাৰ্স্ট যেটো আমাৰ ভিডিও আছিল সেই ভিডিওটোত আমি ভাগৱত পুৰাণৰ বিষয়ে কিছু কথা থুলমূলকৈ আলোচনা কৰিছো সেই ভিডিওটোত ভাগৱত পুৰাণৰ মেইন ষ্ট্ৰাকচাৰটো পুৰাণসমূহ আসলতে কি সেই বিষয় তাৰোপৰি ভাগৱত পুৰাণ কোনে লিখিছে কিমানটা স্কন্ধ আছে তাত বিশেষকৈ কোনজন ভগৱানৰ বিষয়ে বিশেষ আলোচনা কৰা হৈছে সেই আমি থুলমূলকৈ আলোচনা কৰিছো ইয়াৰ পিছত যেটো আমাৰ নেক্সট এপিসোড আছিল এপিসোড নম্বৰ 2 তাত আমি ভাগৱত পুৰাণৰ আধাৰত ব্ৰহ্মাই সৃষ্টিৰ ৰচনা কিদৰে কৰিলে সেই বিষয়ে আলোচনা কৰিছো সেই ভিডিওটোত আমাৰ ব্ৰহ্মাই সৰ্বপ্ৰথম যে চাৰিজন কুমাৰৰ সৃষ্টি কৰিলে সেই কুমাৰ চাৰিজনৰ পিছত মানস পুত্ৰসমূহৰ সৃষ্টি কৰিলে তাৰ পিছত ক্ৰমে গৈ চন্দ্ৰবংশৰ সৃষ্টি কৰিলে চন্দ্ৰবংশৰ পৰা পিছত যদুবংশ আৰু কুৰুবংশৰ সৃষ্টি হয় আনফালেদি সূৰ্যবংশৰ পৰা কাৰ হয় ৰঘুবংশীয় ৰজা শ্ৰীৰামচন্দ্ৰৰ বংশলৈকে মই সুন্দৰকৈ আলোচনা কৰিছো ইয়াৰ উপৰিও দেৱতাসকলৰ বংশৰ বিষয়ে আলোচনা কৰিছো দৈত্যসকলৰ দানৱসকলৰ আৰু তাৰোপৰি বিভিন্ন ঋষিসকলৰ বিষয়ে মই সুন্দৰকৈ সেই ভিডিওটোত আলোচনা কৰিছো যিসকলে এতিয়ালৈকে সেই ভিডিওটো চোৱা নাই সেই ভিডিওটো গৈ সুন্দৰকৈ চাই ল'ব মোৰ ইউটিউব চেনেলত গৈ আজিৰ যেটো আমাৰ এপিসোড হ'ব এই এপিসোডটোত আমি চন্দ্ৰবংশৰ আৰম্ভণি কৰিম অৰ্থাৎ চন্দ্ৰ দেৱতাৰ পৰা কেনেদৰে বুধৰ জন্ম হ'ল এই কথাটো আমি কিছু অলপ বহলাই আলোচনা কৰিম বন্ধুসকল মই ইয়াৰ আগৰ ভিডিওটোত মই সুন্দৰকৈ বৰ্ণনা কৰিছো যে স্বয়ম্ভুৱ মনৰ শতৰূপাৰ তিনিজনী ছোৱালী সন্তান আছিল এই তিনিজনী ছোৱালীৰ ভিতৰত দ্বিতীয়জনীৰ নাম আছিল দেৱাহুতি দেৱাহুতিক বিয়া দিয়া হয় কাৰ্ডাম ঋষিলৈ কাৰ্ডাম ঋষি হৈছে ব্ৰহ্মাৰ এজন মানস পুত্ৰ দেৱাহুতি আৰু কাৰ্ডাম ঋষিৰ মাজত 9 জনীকৈ ছোৱালীৰ জন্ম হয় তাৰ ভিতৰত এজনীৰ নাম হৈছে অনুসূয়া অনুসূয়াক বিয়া পাতে আত্ৰি মুনিয়ে আৰু আত্ৰি মুনি হৈছে ভগৱান ব্ৰহ্মাৰ এজন মানস পুত্ৰ আত্ৰি ঋষি আৰু অনুসূয়াৰ মাজত তিনিটাকৈ সন্তানৰ জন্ম হয় হিয়া হৈছে সোম দত্তাত্ৰেয় আৰু দুৰ্বাসা ঋষি ভাগৱত পুৰাণৰ উল্লেখৰ অনুসৰি সোম দত্তাত্ৰেয় আৰু দুৰ্বাসা হৈছে ভগৱান ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ আংশিক অৱতাৰ সোম বা সোম হৈছে চন্দ্ৰ দেৱতাৰ আন এটা নাম বন্ধুসকল দুৰ্বাসা ঋষি নামটো হয়তো আপোনালোকে বহুবাৰ শুনিছে দুৰ্বাসা ঋষি এজন বহুত খঙাল ঋষি আছিল সো এই ঋষিয়ে বহুতক অভিশাপো দিছে বহুতক বৰদানো দিছে অভিশাপ দিয়াৰ ভিতৰত মই শকুন্তলাৰ নামটো আপোনালোকক এবাৰ উল্লেখ কৰিম শকুন্তলাক অভিশাপ কি বুলি দিছিলে যে তোমাক দুষ্মন্তই পাহৰি যাব বুলি আনফালেদি শ্ৰীকৃষ্ণৰ পেহীয়েক কুন্তিক দুৰ্বাসা ঋষিয়ে বৰদান দিছিলে যে তুমি যেতিয়াই ইচ্ছা কৰা তেতিয়াই তুমি দেৱতাসকলক স্মৰণ কৰি কিনে দেৱতাসকলৰ লগত তুমি সম্ভোগ কৰিব পাৰিবা সো আজি আমি দত্তাত্ৰেয় নাইবা দুৰ্বাসাৰ বিষয়ে বিশেষ আলোচনা নকৰো বিশেষকৈ আমি হোম অৰ্থাৎ চন্দ্ৰ দেৱতাৰ বংশৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আমি আহিছো যেহেতু চন্দ্ৰ দেৱতাৰ সৰ্বমুঠ 27 জনী ঘৈণীয়েক আছিল এই 27 জনী ঘৈণীয়েক প্ৰধানকৈ ৰোহিণীৰ পৰা আৰম্ভ কৰি 27 জনী ঘৈণীয়েক আছিল আৰু এই 27 জনী ঘৈণীয়েক হৈছে দক্ষ ৰজাৰ জীয়ৰী বন্ধুসকল ইয়াৰ আগৰ যেটো মোৰ ভিডিও আছে সেকেন্ড যেটো মোৰ এপিসোড আছিল সেই ভিডিওটোত মই সুন্দৰকৈ বৰ্ণনা কৰিছো যে দক্ষ প্ৰজাপতিৰ যেটো দ্বিতীয় জন্ম আছিল দ্বিতীয় জন্মত তেখেতৰ 60 জনী জীয়েকৰ জন্ম হৈছিল এই 60 জনীৰ ভিতৰত 13 জনীক বিয়া দিয়ে কাশ্যপ ঋষিলৈ আৰু 27 জনীক বিয়া দিয়ে চন্দ্ৰ দেৱতালৈ আৰু চন্দ্ৰ দেৱতাৰ 27 জনী ঘৈণীয়েকৰ ভিতৰত প্ৰধানকৈ আছিল ৰোহিণী এই চন্দ্ৰ দেৱতা আৰু তেওঁৰ 27 জনী ঘৈণীয়েকৰ মাজত এটা সুন্দৰ কাহিনী আছে সো কাহিনীটো এনেকুৱা যে চন্দ্ৰ দেৱতাৰ 27 জনী ঘৈণীয়েকৰ ভিতৰত ৰোহিণী নামৰ যিজনী ঘৈণীয়েক আছিল সেই ঘৈণীয়েকৰ প্ৰতি চন্দ্ৰ দেৱতাৰ অলপ এট্ৰাকচনটো বেছি আছিল গতিকে তেখেতে সৰহভাগ সময় ৰোহিণীৰ লগতে পাৰ কৰিছিল আৰু বাকি যিকিজনী ঘৈণীয়েক আছিল তেওঁলোকৰ লগত বিশেষ টাইম তেখেতে দিয়া নাছিল সো এইটো কাৰণে বাকি যিকিজনী ঘৈণীয়েক আছিল বাকি 26 জনী ঘৈণীয়েক তেখেতলোকে চন্দ্ৰ দেৱতাৰ প্ৰতি অলপ অফেন্ডেড হৈ যায় পিছত গৈ তেখেতলোকে এই কথাটো গৈ দেউতাকক কৈ দিয়ে দেউতাক মানে দক্ষ ৰজাক কৈ দিয়ে গৈ এনেকৈ যেতিয়া বাকি 26 জনী জীয়েকে যেতিয়া দক্ষ প্ৰজাপতিৰ আগত যেতিয়া চন্দ্ৰ দেৱতাৰ এগেইনষ্টত যেতিয়া কমপ্লেইন কৰিলে তেতিয়া দক্ষ ৰজাই মানে চন্দ্ৰ দেৱতাক এটা অভিশাপ দি দিয়ে যে তোমাৰ যেটো উজ্জ্বলতা আছে ৰাতিৰ আকাশত যেনেৰে চন্দ্ৰ উজ্জ্বল হৈ থাকে তোমাৰ যেটো উজ্জ্বলতা আছে সেই উজ্জ্বলতাবোৰ একেবাৰে নাইকিয়া হৈ যাব তাৰমানে আন্ধাৰ হৈ যাব পিছত চন্দ্ৰ দেৱতা এই দক্ষ প্ৰজাপতিৰ ওচৰত ক্ষমা খোজে যে মোৰ ভুল হৈ গৈছিল আপুনি ক্ষমা কৰি দিয়ক মোৰ আগৰ যেটো তাৰমানে পোহৰ দিয়া শক্তি আছিল সেইটো আপুনি মোক ঘূৰাই দিয়ক দক্ষ প্ৰজাপতিয়ে তেতিয়া কি কয় যে মই যেহেতু অলৰেডি নিজে অভিশাপ দি দিছো মই এটোটো খণ্ডন কৰিব নোৱাৰো তুমি এটা কাম কৰা তুমি ভগৱান মহাদেৱৰ ওচৰত যোৱা তেখেতে হয়তো তোমাক এটা কিবা সমিধান দিব পাৰে গতিকে তুমি ভগৱান মহাদেৱক তুমি আৰাধনা কৰা তেখেতে তোমাক হয়তো সমিধান দিব ইয়াৰ পিছত চন্দ্ৰ দেৱতাই মহাদেৱক সন্তুষ্ট কৰি কয় যে মোক পুনৰ যেটো মোৰ পোহৰ দিব পৰা শক্তিটো মোক ঘূৰাই দিয়ক তেতিয়া মহাদেৱে এটা সলিউশন দিলে তেখেতে ক'লে যে তুমি আজি যে আন্ধাৰ হৈ আছে আন্ধাৰ হোৱাৰ পিছত এদিনকৈ তুমি 15 দিনৰ কাৰণে তুমি পোহৰ বিয়পাব পাৰিবা মানে এদিনকৈ তোমাৰ বাঢ়ি যাব আৰু 15 নম্বৰ দিনাখন তুমি এটা ফুল মুন তাৰমানে সম্পূৰ্ণ উজ্জ্বলতাৰে তুমি পূৰ্ণিমাৰ জুন হৈ পৰিবা ইয়াৰ পিছত তুমি আকৌ 15 দিনৰ কাৰণে তোমাৰ পোহৰ কমি গৈ তুমি এটা অমাৱস্যা ৰাতি পাবা তুমি আন্ধাৰ হৈ যাবা সম্পূৰ্ণৰূপে সো এনেদৰে তোমাৰ 15 দিন এটা সাইকেল চলি থাকিব মহাদেৱে যেটো সলিউশন দিলে হেতুত কিন্তু চন্দ্ৰ দেৱতা ইমানটা সন্তুষ্ট নহলে তেখেতে বিচাৰিলে যে নাই মোক পুনৰ আগৰ যেটো লাষ্টাৰ আছিল মোক হেতু ঘূৰাই লাগে গতিকে মই বৰ অসন্তুষ্ট হৈ আছো এতিয়া মোক আগৰ দৰে মোক কৰি দিব লাগে
যেতিয়া মহাদেৱে তেতিয়া কৈছে যিহেতু তোমাক অভিশাপ দিয়া হৈছে তোমাকতো অতৰাই দিব নোৱাৰি গতিকে তোমাক মই এটা ভাল এটা অপশ্যন দিছোঁ এই অপশ্যনটো এনেকুৱা যে তুমি যেতিয়া প্ৰথম দিনাখন যেতিয়া কাচিজুন হৈ ওলাবা সেইদিনাখন তুমি মোৰ শিৰৰ ওপৰত থাকিবা তুমি মোৰ মাথাৰ ওপৰত থাকিবা মই তোমাক মাথাৰ ওপৰত উঠাই ৰাখিম ইয়াৰ পৰা এইটোৱে প্ৰমাণ হ'ব তুমি মোৰ ভক্ত হিচাপে তোমাক মই সদায় নিজৰ কৰি ৰাখো তোমাক মই মূৰৰ ওপৰত উঠাই ৰাখো আৰু বন্ধুসকল আৰু এই কাৰণে মহাদেৱক চন্দ্ৰশেখৰ বুলি কয় মানে শিখৰত চন্দ্ৰক লৈ থকাৰ কাৰণে চন্দ্ৰশেখৰ নামটো ইয়াৰ পৰা আৰম্ভ হৈ যায় বন্ধুসকল চন্দ্ৰদেৱতা আৰু তেখেতৰ ঘৈণীয়েক ৰোহিণীৰ মাজৰ যিটো কাহিনী আছিলে সেইটো মই অলৰেডি এতিয়া কৈ দিলোঁ ইয়াৰ পিছত আমি নেক্সট এটা কাহিনী আৰম্ভ কৰিম চন্দ্ৰদেৱতাৰ নেক্সট যিটো কাহিনী হৈছে সেই কাহিনীটোৰ পৰাই আমাৰ চন্দ্ৰবংশটো আৰম্ভ হয় সো কাহিনীটো এনেকুৱা যে চন্দ্ৰদেৱতাই এবাৰ গুৰু বৃহস্পতিৰ ঘৈণীয়েক তৰাক যেতিয়া দেখা পোৱাৰ পিছত তেখেতৰ প্ৰতি প্ৰেম হৈ গ'ল তেখেতলোকৰ মাজত এডাল্টাৰী আৰম্ভ হ'ল আৰু পিছত চন্দ্ৰদেৱতাই তৰাক লৈ আহি নিজৰ ঘৰ পোৱালেহি যেতিয়া গুৰু বৃহস্পতিয়ে যেতিয়া চন্দ্ৰদেৱতাৰ পৰা যে ঘৈণীয়েকক যেতিয়া বিচাৰি খোজে তেতিয়া মানে চন্দ্ৰদেৱতাই বৃহস্পতি গুৰুক অপমান কৰি পঠিয়াই দিয়ে আৰু চন্দ্ৰদেৱতা আৰু তৰা একেলগে থাকি যায় চন্দ্ৰদেৱতাই যেতিয়া গুৰু পত্নীক যেতিয়া ঘূৰাই নিদিলে আনফালে যেতিয়া দুয়োৰে মাজত কোনো ধৰণৰ মীমাংসালৈ নাহিলে তেতিয়া বৃহস্পতি গুৰুৱে চন্দ্ৰদেৱতাৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰিলে এই যুদ্ধত গুৰু বৃহস্পতিক কোনে সহায় কৰিলে ইন্দ্ৰদেৱতা আৰু বাকী দেৱতাসকলে সহায় কৰিলে কাৰণ বৃহস্পতি আছিলে দেৱতাসকলৰ গুৰু আনফালেদি হোম অৰ্থাৎ চন্দ্ৰদেৱতাক কোনে সহায় কৰিলে গুৰু শুক্ৰাচাৰ্যই সহায় কৰিলে কাৰণ গুৰু শুক্ৰাচাৰ্য হৈছে দেৱতাসকলৰ আৰু দৈত্যসকলৰ গুৰু সো দুইটা পক্ষৰ মাজত যুদ্ধ আৰম্ভ হৈ গ'ল এনেদৰে যুদ্ধ যেতিয়া আৰম্ভ হৈ গ'ল এনে সময়ত অংগিৰা ঋষিয়ে গৈ ব্ৰহ্মাৰ আগত এই কথাটো কৈ দিয়ে যে দেৱতা আৰু দৈত্যসকলৰ মাজত যুদ্ধ আৰম্ভ হৈ গৈছে তেতিয়া পৰমপিতা ব্ৰহ্মাই বৃহস্পতি আৰু চন্দ্ৰদেৱতাৰ মাজত আহি মধ্যস্থতা কৰে আৰু মধ্যস্থতা কৰি পেলাই তেখেতে এটা মীমাংসাৰ মাজলৈ আনে পিছত আৰু সেই মীমাংসাৰ জৰিয়তে চন্দ্ৰদেৱতাৰ পৰা তৰাক নি পেলাই বৃহস্পতিক উভতাই দিয়া হয় বন্ধুসকল কাহিনীটো ইমানটা শেষ হৈ নাযায় পিছত কি হয় বৃহস্পতিয়ে তৰাক নিজৰ কৰি লোৱাৰ পিছত কেইদিনমানৰ পিছত তেখেতে গম পায় যে তৰা অলৰেডি প্ৰেগনেণ্ট হৈ আছে পিছত তৰাই এটা সন্তান জন্ম দিয়ে এই সন্তানটো জন্ম হোৱাৰ পিছত চন্দ্ৰদেৱতা আৰু বৃহস্পতিৰ মাজত মানে এটা ক্লেইম আৰম্ভ হৈ যায় এই সন্তানটো মোৰ চন্দ্ৰই কয় মোৰ সন্তান বৃহস্পতিয়ে কয় এইটো মোৰ সন্তান সো এই ক্লেশটো যেতিয়া আকৌ আৰম্ভ হয় সেইখিনি সময়ত পৰমপিতা ব্ৰহ্মা পুনৰ আহিবলগীয়া হয় পুনৰ আহি পেলাই এই মাজত আহি আকৌ মধ্যস্থতা কৰিবলগীয়া হয় ব্ৰহ্মাই তেতিয়া তৰাক অকলশৰীয়াকৈ মাতি আনি সোধে যে এই সন্তানটোৰ আচল বাপেক কোন তুমি সঁচাকৈ কৈ দিয়া কাৰণ সন্তানটোৰ ভৱিষ্যতত তেখেতৰ পিতৃ পৰিচয়ৰ কথা আছে গতিকে তুমি যি হ'ল সেইটো পিছত যিখিনি হ'ব মই গোটেইখিনি চম্ভালি ল'ম বাৰু পিছত তুমি তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তুমি এই সন্তানটোৰ বাপেক কোন সেইটো মোক কৈ দিয়ে কেৱল তেতিয়া তৰাই এইটো কথা স্বীকাৰ কৰি দিয়ে যে এই সন্তানটোৰ বাপেক চন্দ্ৰদেৱতাৰ এই সন্তানজনৰ নামেই হৈছে বুধ পিছলৈ বুধে ইলাক বিয়া পাতে ইলা আৰু বুধৰ মাজত কাৰ জন্ম হয় পুৰুৰবাৰ জন্ম হয় গতিকে এই ইলা কোন এই বিষয়ে আমি নেক্সট এতিয়া আমি আলোচনা কৰিম বন্ধুসকল মোৰ আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'ত মই যে দেৱতাসকলৰ বিষয়ে আলোচনা কৰিছোঁ এই দেৱতাসকলৰ ভিতৰত মই ইন্দ্ৰ দেৱতাৰ পিছতে মই যিটো নাম উল্লেখ কৰিছোঁ হৈছে বিভাসবান হৈছে সূৰ্য দেৱতাৰ অন্য এটা নাম সূৰ্য দেৱতাৰ এজন সন্তানৰ নাম হৈছে বিভাসবাদ মনু নাইবা শ্ৰদ্ধাদেৱ মনু বিভাসবাদ মনু প্ৰথমতে কিছুদিনলৈ কোনো সন্তান জন্ম হোৱা নাছিলে সেইকাৰণে বিভাসবাদ মনু এটা যজ্ঞ আয়োজন কৰে এই যজ্ঞটোত বশিষ্ঠ ঋষিয়ে প্ৰধান ঋষি হিচাপে কাম কৰিছিলে এই যজ্ঞটোৰ পিছত বিভাসবাদ মনুৰ এজনী ছোৱালী সন্তান জন্ম হয় এই ছোৱালী সন্তানজনীৰ নাম হৈছে ইলা কিন্তু যেতিয়া ছোৱালী সন্তান জন্ম হয় তেতিয়া বিভাসবাদ মনুৱে বশিষ্ঠ ঋষিক মাতি আনি সোধে যে মইতো ল'ৰা সন্তানৰ কাৰণেহে মই যজ্ঞ আয়োজন কৰিছিলোঁ ছোৱালী সন্তান কেনেদৰে জন্ম হ'ল তেতিয়া বশিষ্ঠ ঋষিয়ে কয় যে মহাৰাজ যদিও আপুনি ল'ৰা সন্তান বিচাৰিছিলে কিন্তু আপোনাৰ ঘৈণীয়েকে ছোৱালী সন্তানহে বিচাৰিছিলে সেইকাৰণে ছোৱালী সন্তানহে জন্ম হ'ল তেতিয়া বিভাসবাদ মনুৱে কয় নাই মই সেইবিলাক মই একো নাজানো মই ল'ৰা সন্তান বিচাৰিছিলোঁ মোক ল'ৰা সন্তানে লাগে তুমি এতিয়া মোক এইটো ল'ৰা কৰি দিয়া বিভাসবাদ মনুৰ এনেকুৱা কথা শুনি বশিষ্ঠ ঋষিয়ে ভগৱান বিষ্ণুৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু বিষ্ণুক আৰাধনা কৰি বিষ্ণুৰ পৰা এটা বৰ লৈ পেলাই এই ইলাক এজন পুৰুষলৈ কনভাৰ্ট কৰি দিয়ে আৰু এই পুৰুষজনক নাম দিয়ে সুদ্যম্ন যেতিয়া ডেকা হয় তেখেতে ৰাজকুমাৰ হিচাপে বাকী কিছুমান সৈন্যক লগত লৈ বনত চিকাৰৰ কাৰণে যায় এনেদৰে বনত চিকাৰ কাৰণে যেতিয়া তেখেতে যায় বনৰ মাজত এনেদৰে ঘূৰোতে এঠাইত গৈ পেলাই কাক পাইগৈ মহাদেৱ আৰু পাৰ্বতী ইণ্টিমেট অৱস্থাত থাকোঁতেই পাইগৈ দুইজন তেতিয়া উলংগ হয় দুইজনৰ মাজত সেক্সুৱেল মানে এফেয়াৰ চলি আছিলে সেইখিনি সময়তে গৈ সুদ্যম্ন গৈ দেখা পাইগৈ সুদ্যম্নক যেতিয়া পাৰ্বতীয়ে দেখা পায় লাজতে তাৰমানে কি কৰে কাপোৰ মেৰিয়াই লয় নিজৰ গাত পাৰ্বতীয়ে এনেদৰে লাজ পাব লগা হোৱাত মহাদেৱৰ খং উঠি যায় মহাদেৱে খঙতে অভিশাপ দি দিয়ে যে আহি পেলাই মোক এনেদৰে আমি ইণ্টিমেট অৱস্থাত তেখেতলোকে দেখিছে যিয়ে দেখিছে তেখেতলোক এই মুহূৰ্ততে মহিলা হৈ যাব তেতিয়া তাৰমানে সুদ্যম্ন আৰু তেখেতৰ লগত যিসকল সৈন্য আছিলে গোটেইখিনি ফিমেল হৈ যায় অৰ্থাৎ সুদ্যম্ন পুনৰ ইলালৈ পৰিৱৰ্তন হৈ যায়
ইয়াৰ পিছত কি হয় ইলা এতিয়াতো মহিলা হৈ গ'ল আৰু তেখেতৰ লগত আহিছিল যিসকল গোটেইখিনি মহিলা হৈ যায় গতিকে মহিলা হৈ যোৱাৰ পিছত তেখেতে তাৰমানে ঘৰলৈ যাবলৈ এতিয়াতো লাষ্ট কণ্ডিশ্যন হৈ গ'ল ৰাজকুমাৰ যিহেতু ছোৱালী হৈ গ'ল গতিকে তেখেতে বনৰ মাজতে ঘূৰি থাকে এনেদৰে বনৰ মাজত ঘূৰি থাকোঁতে কাক লগ পায় বুধক লগ পায় এই বুধক লগ পায় চন্দ্ৰদেৱতাৰ সন্তান বুধক লগ পায় বনৰ মাজত বুধে ইলাক দেখিবলৈ তেখেতৰ দুইজনৰ মাজত মানে প্ৰেম হৈ যায় আৰু দুইজনৰ মাজত বিয়া হয় আৰু এওঁলোকৰ মাজতেই কাৰ জন্ম হয় পুৰুৰৱৰ জন্ম হয়